আইতা নমস্কাৰ আইতা। নমস্কাৰ। এই নামটো কওকচোন আপোনাৰ। মোৰ নাম পুণ্যলতা গগৈ। কুঞ্জল কি গগৈ? পুণ্যলতা গগৈ। পুণ্যলতা গগৈ। আইতা বৰ ধুনীয়া, মই বিয়া নাপাতা হলে আকৌ বিয়া পাতিব মন গৈছে। কি কি আনিছে আপুনি? মই বেঙেনা কেইটামান, দাংবডি কেইডালমান, তাৰপা কুন্দুলি 5 কেজি, লাই 4 কেজি মান আনিছো, কবি 5। কিনি আনিছে নে বস্তুখিনি? কিনি আনিছো। আপুনি বজাৰত অহা কিমান দিন হ'ল? মই বজাৰত অহা আজি 6 বছৰ মান হ'ল। 6 বছৰ মান? মানে অভিজ্ঞতা হৈ গৈছে পুৰা। হৈ গৈছে। এতিয়া বস্তুখিনি ক'ৰ পৰা কিনিলে? বস্তু মই গাঁৱৰ পৰাও লৈ আহো, আকৌ টিঙা চাৰিআলি মানে এই য'তো গাঁৱৰ মানুহবোৰে শাক আনে যে, চাচনিৰ পৰাও আহে, গটঙৰ পৰাও আহে, তাৰপিছত আমাৰ কঁঠালনি আছে, তেলপানীৰ পৰাও আহে, এনেকে চবৰ পৰা মানে একতৰকে গোটাই চাইকেলত গোটাই আনি থাকো আৰু। আপুনি চাইকেল লৈ আহে? মই চাইকেলতে প্ৰায় ঠেলি আনো শাক। ওচৰত থওঁহি। ইমান দূৰৰ পৰা? আমাৰ ধৰিয়াৰ পৰা কঁঠালনি ওচৰত থওঁহি শাক চাইকেলত ঠেলি। তাৰ পৰা আকৌ অইল গাড়ীত তুলি আনো, অইল গাড়ী নাপালে মই ট্ৰেভেলাৰত লৈ আহো। ৰাতিপুৱা কেইটাত আহিছে? ৰাতিপুৱা মই ঘৰত 3টা বজাতে উঠো। কি খালে ৰাতিপুৱা? ৰাতিপুৱা কি খাবি, ইয়াতে চাহ তাহ খাওঁ, ঘৰত খাবলৈ সময় নাপাওঁ। গা চা ধুই আসনত সোমাই চাকি বন্তি জ্বলাইহে আহো আৰু। এতিয়া আমাৰ বেমাৰ হলে মানে লাগিব নহয় বেটা, ল'ৰাটো চাকৰি বাকৰি নাই। এতিয়া মোৰ দদাই নাইকিয়া হোৱা, মই এতিয়া 2001তেই নাই, ল'ৰা ছোৱালী 3টা। সিহঁতক সেনেকে ডাঙৰ কৰিলো আৰু কষ্টই মষ্টই। এইবোৰ দেখিছা নাই, নখ গেলি গ'ল দেখোংগে। এতিয়াতো মোৰ নিজৰ বেমাৰ আজাৰ হৈ আছে। বেমাৰ আজাৰ এতিয়া মই চাবৰ কাৰণে এইখিনি কৰি আছো। নিজৰ জীৱনটোৰ কাৰণে মানে সুৰক্ষা দিবৰ কাৰণে কৰিছো। 300 বা 400 টকা হাজিৰা ওলাই ডেইলি? ওলাই 400, কেতিয়াবা 250 ওলাই, কেতিয়াবা 300। খুব বেছি বজাৰ ভাল হলে 400 মান ওলাই, তাতকৈ নাপাওঁ বেছি। তাতকৈ নোলায় ন? নোলায়। কাৰণ আনিবলৈও কষ্ট বেছি বস্তু। আনিবলৈও কষ্ট, নানো বেছি ইমান কেইটাতে আৰু 30 কেজি। এই কবি খিনি লোকেল নে? কবি এইবোৰ লোকেল মানে এইবোৰ এইবোৰ কিনি লৈছো, এইবোৰ টিঙা চাৰিআলি লৈ আহা আজি। বাকী বেঙেনা দাংবডি লোকেল? এইবোৰে আনিছো আৰু লোকেল বস্তু আনিব প্ৰায় কিনি। ভালে থাকক আইতা। আমি সাপ্তাহিক বজাৰবোৰলৈ যাওঁ, কিন্তু আমাক যে এই সতেজ চব্জিবিলাক, পাচলিবিলাক যোগান ধৰে, সেই লোকসকলৰ মনৰ কথা জানো আমি জানিবলৈ চেষ্টা কৰো? আজি বৃহস্পতিবাৰ, দুলীয়াজানৰ জয়ানগৰৰ পৰা টিপলিং ৰোডত এখন সাপ্তাহিক বজাৰ বহে। এই বজাৰতে শদিয়া, ডিগবৈ, কাকপথাৰ, বিভিন্ন জাগাৰ পৰা বিভিন্ন লোক আহে পাচলি বিক্ৰী কৰিবলৈ। আমি তাৰে কেইগৰাকী মানুহৰ লগত তেওঁলোকৰ মনৰ কথা পাতিবলৈ আগবাঢ়িলো আৰু সেই কথাখিনি ৰাইজলৈ আগবঢ়ালো। শুনি চাবচোন ৰাইজসকল। আইতা নমস্কাৰ। নমস্কাৰ। ক'ৰ পৰা আহিলেনো কওকচোন? শদিয়া। ইমান দূৰৰ পৰা ইয়ালৈ আহিবলৈ কিহে পাইছিলে? কি কৰিব, ঘৰ চলিবলৈ উপায় নাই। তাৰপিছত আকৌ বন্ধন গোটৰ লোন দিলে যে, সেইবোৰ নহয়, মহিলাক বন্ধন গোটৰ লোনে বান্ধি পেলালে যে, সেইপিনে আহিব লগা হৈছে। মেকআপ কৰিব লাগে যে সেইবোৰ। এইটো বয়সতনো আপুনি ঘৰত নাতিয়েকৰ পৰা সেৱা ল'ব? নাই। ল'ৰা ছোৱালী? ল'ৰা এটা আছে। কিমান ডাঙৰ? এতিয়া 25 ৰানিং হৈ আছে। তাৰপা তেখেত আছেনে? আছে, মানুহজন নাই, ল'ৰাটো আছে। ল'ৰাটো বেমাৰী। হয় নেকি? আপুনিনো কেইটা বজাতে উঠিলে? ৰাতি 2টা বজাতে উঠিলো। কেইখন বজাৰ মাৰে? এখনে। আৰু নাহে বেলেগত? এইখন বজাৰত আপোনাৰ কেইটকা বিক্ৰী হয়? বিক্ৰী এইবোৰে বস্তু আৰু কিমান বিক্ৰী হবনো। তাই যদি 500 টকা পাওঁ, ঘৰ চলিবলৈ হয় আৰু। সপ্তাহটো যায়গৈ? যায়গৈ মানে আকৌ ক'ৰবাতে ৰেচনৰ চাউল পাওঁ, তেনে তেল নিমখ এইবোৰ লৈ যাওঁ একেবাৰে। আকৌ যিকেইটা পাইছে সেইকেইটা আকৌ বজাৰ সামগ্ৰী কিনিব লাগে, কিনি মেলিহে মানে আকৌ বজাৰলৈ আহিব। আৰু বস্তুবিলাক ক'ৰ পৰা গোটালে? আমি ওচৰৰ গাঁৱৰ পৰাই গোটাও। আপোনাৰ কেইবছৰ হ'ল এনেকে কৰা? এতিয়া 8 বছৰ ৰানিং হৈ আছে, এই দুলীয়াজান বজাৰ। কিন্তু 8 বছৰটো দলং হোৱা 7 বছৰ হ'ল। 8 বছৰ চলি আছে। 17তে দলং হৈছিলে। হিচাপ কৰি থাক বাৰু। 24 হ'ল এতিয়া। 17, 18, 19, 20, 21, 22, 23, 24, 26।
8 বছৰ ৰানিং হৈ আছে তেতিয়াহ'লে মই 8 বছৰ কৰাটো অলপ অ 8 বছৰ নিচিনা লাগে তাৰ আগতে কি কৰিছিলে তাৰ আগতে নকৰো একো হা কাম কৰিব পৰা হৈ আছিলো তেতিয়া অ এইটোতো কামেই আকৌ এইটো কামে হ'লেও মানে তেতিয়া আকৌ যিকোনো কামে কৰিব পাৰিছিলো আপুনি ডেকা কালত বেয়া নাচনি আছিলে কথা ক'লে বুলি নাটনি জোৰ মাৰিছিলে পুৰা বিহুতো মাৰিবই লাগিব নিজৰ জাতিৰ কীৰ্তিটো ৰাখিবই লাগিব বাকীকে গাই দিয়ক একোৱে ঘৰ সংসাৰ জেমেলা পোৱাৰ পিছত বিহু চিহু চব পাহৰিয়ে থাকিলো নিজৰ নামটোকে অলপ দিনৰ পিছত পাহৰিয়ে থাকিম মই আমাক নামটো কৈ দিয়ক মোৰ নামটো শ্ৰীমতী কুঞ্জলতা কছাৰী এই ঘৰ চলি যায় ন সপ্তাহটোৰ হেৰিটোৱে চলিছে ভগৱানৰ কৃপাত চলিছে আৰু ল'ৰাটো কি অসুবিধা হৈছে ল'ৰাটো গেছ হৈছিলে আৰু মেলিনা বেমাৰ হৈছিলে গধুৰ কাম কৰিবই নোৱাৰে ডাক্তৰক দেখালে নে নাই দেখাইছিলো তিনচুকীয়া চিভিলত আনিছিলো তেতিয়া অকমান পইচা পাতি আছিলেও আজিকালিনো কিটো একো ৰেচন কাৰ্ড যিখনৰ পৰা সহায় পায় সেইখনো আমাৰ কি ৱাই নে কি কয় সেইখন নহয় 4 কেজি চাউল পোৱাটো তাৰ পাছত আকৌ হেৰি কি এখন কি বুলি কোৱা কাৰ্ড এখন আছিলে সেইখনো কাম নিদিলে নহব বুলি কলে 4 লাখ টকা নে 5 লাখ টকা কাৰ্ড এখন দিছিলে সেইখনো কাম নহব বুলি অটল অমৃত কাৰ্ড নহয় কি আয়ুষ্মান সেনেকুৱা কাৰ্ড এখন আছিলে সেইখনো কাম নিদিলে মেডিকেলত তাৰপৰা নিজৰ টকা ভৰিবলগীয়া নিজৰ টকা ভৰিব লগা হ'ল কিমান টকা গ'ল প্ৰায় 25-26 হাজাৰ মান টকা খৰচ হ'ল সেইখিনি আকৌ বন্ধন গোটৰ লোনৰ পৰাহে গৈছে আৰু সেইকাৰণে আপুনি বজাৰ কৰিবলগীয়া হৈছে দিয়ক আইতা আপোনাৰ লাভ হওক ভালকে হেৰি হওক ঘৰখন সেইটোৱে আৰু ভগৱানে যিমান দিন যি লাভ কৰে লোকচান কৰে তেওঁ ওপৰলাকে দিছো নমস্কাৰ দিয়ক আইতা নমস্কাৰ এইবাৰ আমি ডিগবৈ বাইদেউৰ ওচৰতে নমস্কাৰ 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 ক'ৰ পৰা আহিলে শাকৰ বেপাৰী আমি এতিয়া ডিগবৈ হয় অকল 20 টকা কাৰণে খুচুৰা পইচা দে বুলি কবি নহলে এনেকে দিব নোৱাৰো বুলি কবি ক'ৰ পৰা আহিলে বাইদেউ আমাৰ যে ডিগবৈত ঘৰ বৰটো খালি লোকেল বস্তু বৰটোমচা ৰাতিপুৱা কেইটাতে উঠি আহিলে আমি ঘৰৰ পৰা 7টামান বজাত আহিছো মাল খালি ৰাতি 3টা বজাতে আনোগৈ পাৰিবা ৰাতি 3টা বজাত বাৰীৰ পৰা আনোগৈ মাল 3টা বজাত উঠিব লাগে আপুনি তো আৰু খালে কি ৰাতিপুৱা কি খাম আৰু চাহ খাইছো এতিয়া ইয়াতো চাহ খালো মই বান্ধি আছো দেখিছে নাই ভাত ক'ত খাব ভাত মই দুপৰীয়া সাজ ভাত প্ৰায় নাখাওৱেই গেছ হয় গেছ পুৰা হৈ যায় কিন্তু খোৱা নহয় আৰু বস্তুখিনি খেতিৰ পৰা উঠাব লাগে নে একদম বাৰী মাল বাৰী খেতি কৰা মাল বহুত ডাঙৰ ডাঙৰ বাৰী আছে আৰু বহুত ডাঙৰ বাৰী মানে এইবোৰ দেখিছে নাই একদম কোমলীয়া লাহি বস্তুটো দেখিলে একদম কোমলীয়া লাহি তাৰমানে আৰু এইটো ভেন্দি একদম লাহি বেঙেনা খিনি একদম নতুন এইবাৰ লগত দুটা হৈছে ঘৰত কোন কোন আছে মোৰ ল'ৰা দুটা আৰু হাজবেণ্ড আছে হাজবেণ্ড ইমান অসুখীয়া আৰু ল'ৰা দুটা কি কৰে ল'ৰা ডাঙৰ ল'ৰা আহিছে চব চব্জি বিক্ৰী আছে হয় নেকি গোটেইবোৰ চব্জি বিক্ৰী আছে বজাৰ ভাল হ'লে 2000 মান টকা থাকেনে নাই বজাৰ অলপমান বেয়া হৈছে ভাইটি বজাৰ বেয়া হৈছে এই দাম বেছি হোৱা দেখি মানুহে দাম মানে আমি ইমান দাম নিদিওঁ নকৰো দাম উচিত দামতে দিওঁ ইমান বেছি ৰেটত নিদিওঁ তাৰমানে আমি লাষ্টত আমি এতিয়া মূলা এতিয়া 60 টকা কেজি কৈছো পিছত হলেও 50-40 সেনেকুৱা এৰি দিম লাষ্টত বস্তু লোকেল বস্তু যে বাৰীৰ পৰা আমাক আকৌ কাইলৈ আনিব পাৰিম তেনেকুৱা যদি বজাৰত কিবা থাকে ইয়াত খালি দামটো ইমান দাম নহয়হে মোটামুটি এনে চলি আছো আৰু ডিগবৈ নামত বিজয় সাক্ষী গাই দিব মই এতিয়া সেইখন কৈছিব নোৱাৰো খালি মই বিহু নাম গোৱাই মানুহ খালি মই এতিয়া বিহু গাব নোৱাৰো এইটো পাগলী কব নকয় আৰু ইয়াত বিহু অলপ পাগলী কব ঠিক আছে দিয়ক ধন্যবাদ বাইদেউ আপোনাৰ নামটো নকলে যে মোৰ নাম অনামিকা
বৰ ধুনীয়া নাম দেই। সঁচাকে ন খালি কষ্ট যে কিমান কষ্টকৰ জীৱন এই কষ্টকৰ চবৰে কষ্ট দিয়ক। এই হ'লেও আমাৰ বেছি কষ্ট এইবোৰ নকৰিলে উপায় নাই আৰু হেৰি নাই আজিকালি পঢ়া শুনা মানে কিবা আমাৰ বয়স গুচি গ'লগে ন চাকৰি ল'বলৈ হয় নহয় বাৰু এতিয়াতো এইটো বয়সত আমি চাকৰি নাপাওঁ এইবোৰ কৰিবই লাগিব ঠিক আছে বাইদেউ। তেহাঁতি অকলে নাখাবা মোকো এচকনি দিবা দূৰৰে গাঁৱলৈ অকলে নাযাবা মোকো লগ ধৰি নিবা আইঅ হাঁহি এটা মাৰি দিয়ক। বজাৰ মাজে মাজে আহিয়ে থাকো সেই দুলীয়াজানত মানে বৃহস্পতিবাৰে বজাৰ পৰে পুৱা কেইটাত উঠিলে বাইদেউ? পুৱা 3টা বজাতে উঠো 3টা বজাত উঠিলে? 2টা বজাত উঠো 2টা বজাত উঠি ওলাই মেলি আৰু 3টা বজাত মানে ৰানিং কৰো আৰু আহি মেলি ঢলাত সোমাও অলপ দেৰি 2 ঘণ্টামান তাৰপাছত আহো ইয়াত পাওঁতে বাজিলে 9টা 10টা মান ৰাতিপুৱা কি খালে? ৰাতিপুৱা চাহ খালো আৰু এতিয়া 12টা বজাত ভাত খাম ভাত ক'ত খাব? ভাত হোটেলতে খাম হোটেলতে খাব। তাৰপৰা ৰাতি বাজিব 9টা ইয়াৰ পৰা উঠোতে ঘৰত পাওঁতে 1টা আৰু বাজিব ঘৰতে ভাত বনাব লাগিব নেকি? ভাত বনাব লাগে কেতিয়াবা ৰাতি 1টা বজাত ভাত বনাব লাগিব? বনাই থয় তেনেকে আৰু চলি আছো। আপুনি ক'ৰ পৰা আহিছে? আমি ঢলা নাপাই ঢলা মানে দলং পাৰ হ'ব নালাগে? দলং পাৰ হ'ব নালাগে এইপাৰে। কেইবছৰ হ'ল আপুনি এনেকে হেৰি কৰা? এনেকে আহি থকা মানে 4 বছৰমান হ'লগে আৰু হয় নেকি? 4-5 বছৰ ঘৰত কোন কোন আছে? ঘৰত ছোৱালী এজনী ল'ৰা এটা তাৰপাছত মানুহজন আছে আৰু আমি ইয়ালৈ আহো টিকলিং বজাৰ আহো তাৰপাছত তিনিচুকীয়া যাওঁ তাৰপৰা আৰু মংগলবাৰ দিনা ডুমডুমা যাওঁ আমাৰ কোনো অসুবিধা হোৱা নাই। এই চব্জিবিলাক ক'ৰ পৰা গোটালে আপুনি? এইবোৰ গাঁৱৰ পৰাও কিছুমান আনো আৰু কিছুমান ঢলাটো লওঁ পাৰকাৰী বস্তু দিয়ে ৰাতিপুৱা। ঢলাত বস্তুবিলাক ক'ৰ পৰা আহে? এইবিলাক খেৰবাৰীৰ পৰা আহে। খেৰবাৰী? তাত কোন খাৰুপেটীয়া দিয়া বস্তু নাহে? নাহে সেইটো লোকেলে আহে চব বস্তু লোকেল বস্তু চব লোকেল আহে লোকেল বস্তু আহে তাত মানে গোবৰ সাৰ পাব মানে কিবা এটা দৰৱ পাতি দিয়া নাথাকে দৰৱ পাতি একো নিদিয়ে? নিদিয়ে বঢ়িয়া। কিন্তু আপোনালোকে দৰৱ পাতি নিদিয়া বস্তুখিনি একে দামতে বেছি আছে দৰৱ দিয়া বস্তুৰ লগত। উপায় নাই তথাপিও বিক্ৰী কৰিব লাগে যে এতিয়া নকৰিলেও উপায় নাই তেনেকে যেনেকে আনিছো তেনেকে লৈ গলেও নহব ঘূৰাই আমি সস্তাতে দিওঁ বুলি লোকেল চব্জি বুলি বহুতে আহে খাবলৈ যিকেইজনে লৈ যায় আৰু দ্বিতীয় দিন আহিবই এসপ্তাহ থৈ দিলেও বেয়া নহয় তেনেকে বুলি কয়। গম পাইছো। বেঙেনা মোৰ ঘৰত 2 সপ্তাহ আগৰ সপ্তাহ নিয়া আজিলৈকে আছে একো বেয়া মানে বাহিৰত থৈ দিছে ফ্ৰিজত থোৱা নাই। তেনেকে মানে আমি চলি আছো আৰু আহি আছো ভালে লাগে বিশেষকে দুলীয়াজানত। এটা বজাৰত আপোনাৰ 1000 টকা এটা থাকে নে? কেতিয়াবা থাকে কেতিয়াবা নাথাকে কেতিয়াবা 1000ও পাৰ হৈ যায় 3000লৈকে হৈ যায় কেতিয়াবা গাড়ী ভাড়াও নিজৰ পৰাই দিব লাগে ভাল লাগিল আপোনালোকৰ লগত কথা পাতি। ইমান ৰাতিপুৱা 2টা-3টা বজাত উঠি যে মানুহ কেইজন আহে আৰু পাওঁতে ৰাতি মানে কুকুৰাতে দিব আৰু ভাত চাত খাওঁ মানে আৰু বজাৰলৈ আহোঁতে কুকুৰা ঢাকি দ্বিতীয় এদিন আৰু লগ পাম। ঠিক আছে নমস্কাৰ বাইদেউ। নমস্কাৰ দাদা নামটো কওকচোন আপোনাৰ? বসন্ত চুতীয়া। ক'ৰ পৰা আহিছে আপোনালোক? আমি ডাকঘৰৰ পৰা আহিছো। ৰাতিপুৱা কেইটা বজাত আহিলে? আমি ঘৰৰ পৰা এনেকে 2টা বজাতে আহিম 2টা বজাত লৈ বস্তু অলপ কালেকশ্যন কৰি ৰাতি 2টা বজাত 2টা বজাত ঢলা কৰি কিনে এনেকে বস্তু কালেকশ্যন কৰি ইয়ালৈ আহো আমি। খালে ৰাতিপুৱা কি খালে? ৰাতিপুৱা এনেকে খোৱা নহয় আৰু দুপৰীয়া টাইমতে খোৱা হয়। ব্ৰেকফাষ্ট একো নকৰে? ব্ৰেকফাষ্ট খোৱা নহয়। চাহ তাহ খোৱা হয় আৰু। কলডিল ক'ৰ পৰা আনিলে? এইবোৰ অৰুণাচলৰ পৰা। অৰুণাচলৰ কলডিল ন? জাতিলাও
এইবোৰ ইয়াৰ আমাৰ লোকেল কাকো কথা কাকো কথা আৰু পটলো কৰিছে নেকি তাত? পটলটো নাই, পটলটো অৰুণাচলৰ পৰা আৰু এই কোমোৰাখিনি এইবোৰ অৰুণাচললৈ, আমাৰ ইয়াত ইমান প্ৰডাকশ্যন নহয় যে কাকো পথাৰ পিনেও নহয় নেকি প্ৰডাকশ্যন? এইটো ছিজনত ইমান এটা নহয় মানে, ছিজন লৈ লৈ হয় ইমান নাই। আৰু বাকী দুপৰীয়া কি খাব এতিয়া? দুপৰীয়া হোটেলতে ভাত খোৱা হয়, হোটেলতে ভাত খাওঁ। গৈ কেতিয়া পাব ৰাতি? ইয়াৰ পৰা 8-9টালৈকে ইয়াতে থাকো, কি কয় 8-9টা বজালৈকে ইয়াতে বজাৰতে বহি থাকো। যাওঁতে 2 ঘণ্টামান লাগে আৰু 9টা মোটামুটি 11টা বাজে। আকৌ কাইলৈ বজাৰ আছে নাই? কাইলৈ আছে, খালি কাইলৈ আমি নাই, নাযাওঁ কাইলৈ। মানে সপ্তাহত 3 দিন কৰিব পাৰি আৰু। এটা বজাৰৰ পৰা 1000 টকা এটা থাকেনে? বজাৰ ভৰাবলে থাকে, খালি এতিয়া কেতিয়াবা আমি বস্তু লৈ আহো, কিছুমান জেগাত বহিবলৈ জেগা অসুবিধা হৈ যায়, এনেকুৱা হলে মানে। কালিও আহিছিল নেকি? কালি ইমান আমাৰ লগৰ আহিছিলে, বহিব নিদিলে ন? বহিব নিদিলে, তেওঁলোক বহাই গ'ল। এতিয়া চব্জিবিলাক ধৰকচোন, কেঁচা চব্জিটো নষ্ট হৈ যায়, বহুত টকা লোকচান হয় ন। এতিয়া চব্জিৰ দামো প্ৰতিটো কেজি কিমান দাম হৈ আছে এনেকে চাব গ'লে। বাকী ঘৰত কোন আছে? মা দেউতা আছে, তাৰপৰা আমাৰ মোৰ পৰিবাৰ আছে, পৰিবাৰটো এজনী আছে। এই দলংখন হোৱাৰ আগত কি কৰিছিলে? আপোনালোকৰ কাকো পথাৰৰ পৰা আহিবলৈ অসুবিধা নহয় বাৰু? সৰিয়াখিনি অসুবিধা হয় কালি শদিয়া চাইডৰ মানুহখিনি অসুবিধা হয়। মানুহে কয় অৰুণাচলত বস্তু বিক্ৰী কৰিবলৈ আপোনালোকে অৰুণাচলৰ পৰা আনে নহয়, চব বস্তু তাত নাপায়। যেনেকে এতিয়া বন্ধাকবি, বিলাহী, সেইবোৰ বস্তু তাত হেৰি নহয়, তাত কেলে পানী অসুবিধা হয়, সেইটো কাৰণে সেইবোৰ বস্তু তাত নহয়। এনেকুৱাও বস্তু হয় আৰু ঠিক আছে দিয়ক। বাইদেউনো ক'ৰ পৰা আহিলে? শদিয়াৰ পৰা আহিছো। শদিয়া ক'ত? শদিয়া 7 মাইল। ৰাতিপুৱা কেইটাত উঠিলে? ৰাতিপুৱা আমি 3টা বজাত উঠিছো আজি। 3টা বজাত উঠিছে? 3টা হয়। 3টা বজাৰ পৰা আহি আছে? 3টা বজাৰ পৰা মানে 3:30 বজাত আহিছো। বস্তুখিনি কেতিয়া গোটালে? বস্তুখিনি যোৱাকালি আবেলি সময়ত। ক'ৰ পৰা গোটালেনো? গাঁৱৰ পৰা? এই গাঁৱত সাৰ চাৰ দিয়ে নে নাই? সাৰ তেনেকে গোবৰ সাৰ দিয়ে, নেপালী মানুহ খেতি কৰে যে, নেপালী মানুহ ফুটি। আপুনি কেইবছৰ ধৰি কৰি আছে এইটো কাম? 7 বছৰ হ'ল। 7 বছৰ মানে আপোনাৰ যেতিয়াৰ পৰা দলং হ'ল তেতিয়াৰ পৰা? হোৱাৰ পাছত দলং হোৱাৰ আগত কি কৰিছিলে? তেওঁলোকে আমাৰ 0 পইণ্টত হোটেল দিছিলো ভাতত। 0 পইণ্টত ভাতত যে ঘাট চলি আছিলে, তেতিয়া হোটেল দিছিলো। হোটেল খুলিছিলে? এতিয়া ঘাট চেঞ্জ কৰাৰ পিছত মানে এনেকুৱা হেৰি কৰিছে, তেতিয়াতকে এতিয়া লাভ বেছি নে? ঘাটতে ভাল লাগিছিলে। কলবিলাক ক'ৰ পৰা আনিলে? কলবিলাক আমি অৰুণাচলৰ পৰা আনো, ৰয়িঙৰ পৰা। আনি দিয়ে নে নিজে আনিব? আমাৰ নিজৰ গাড়ী আছে, তাৰপিছত পকা ঘৰতে। এই বেঙেনা বিলাক যে শদিয়াত অলপ বেলেগ ধৰণে বেঙেনা বিলাক খেতি কৰে ন? তেওঁলোকে কি কিবা পোক লাগিলে কিবা এটা দিয়ে না? গৰমত নে কি এটা দিয়ে? নাজানো নহয়, আমি চাই নাথাকো। আমি বজাৰলৈ আহি থাকো, অকল চব্জি হ'ল নাই বুলি ফোন কৰো, হ'ল বুলি ক'লে চিঙি। সপ্তাহত কেইদিন আহে বজাৰলৈ? 3 দিন আহো। ক'ত বজাৰত আহে? দেওবাৰ আহো তিনিচুকীয়া বৰ বজাৰ, মঙলবাৰ নাহৰকটীয়া, বৃহস্পতিবাৰ ইয়াত। ঘৰত পৰিয়াল কেইটা আছে? মানুহজন মই আছো, তাৰপিছতে মোৰ ল'ৰা বোৱাৰী আছে। ল'ৰাই কি কৰে? ল'ৰাই গাড়ীখন চলাও। যিখন গাড়ীত আহিছে? বঢ়িয়া। গাড়ী হয়, গাড়ীখন চলাও। আৰু নাতি? নাতি হ'ব আৰু। হয় নেকি? এই বস্তুবিলাক আপুনি কওকচোন, দামবিলাক কুন্দলি কেনেকে বেচিছে? 80 টকা। 80 টকা। তাৰপৰা এইটো তিতা কাকলিটো 80 টকা, গৰেলা 100 টকা, গৰমিবাটো 40 টকা মুঠি, তাৰপৰা এইটো মূলাটো 40 টকা, কাকলি 80 টকা, পটল 60 টকা, বেঙেনা 60 টকা। কোনটো? কলটো 60 টকা। 80টো মানে ডজন নহয়, আমি ডজনকে বিক্ৰী নকৰো। 40 টকা নহয়, 50 টকা দিব। 40 টকা নোৱাৰিম। বাকী এই জলকীয়া কেইটাতো ইয়াত নাপায়, এইটো কি জলকীয়া কয়? এইটো ধান জলকীয়া বুলি কয়। ধান জলকীয়া, এইটো বহুত জ্বলা ন? অৰুণাচলৰ পৰা আনিছো এইটো। অৰুণাচলৰ পৰা আহে এইটো। আৰু আদাবিলাক ৰয়িঙৰ? অৰুণাচলে আৰু ৰয়িঙৰ এইখিনি।
বাকী ঘৰ ঠিকে ঠাকে চলি যায়নে এইটোৱে চলে আৰু এনেকে চলি আছো আৰু দিয়ক মানে দলংখন হয় অকণ সুবিধা হৈছে আপোনালোকৰ সুবিধা হৈছে মানে এনেকে বিজনেছটো চলাবলৈ সুবিধা বজাৰ বহাত কিবা কোনোবাই অসুবিধা কৰে নেকি যে সুবিধা তেনেকে নকৰে নকৰে ন নকৰে। বা কোনোবাই ধৰকচোন বাহিৰৰ চব্জি অহা বেপাৰীবিলাকে যে নাই নাই নকৰে নিদিয়ে ন আৰু তাত যোনবিলাক খেতি কৰে এইটো কি হেৰি এইটো জংঘলত পায় জংঘলৰ পৰা আপোনালোকে নিজে উঠাইছে নে উঠাই দিয়ে মানুহে উঠাই দিয়ে আমাক কিনি আনো ওচৰৰ গাঁৱৰ মানে অঁ আমাৰ তাত ৰিজাৰ্ভ আছে যে টিকনি বৰুৱা ৰিজাৰ্ভ আছে মানে ৰিজাৰ্ভৰ পৰা উঠাই দিয়ে আমি লৈ আহোঁ অ'কে আৰু এই কলডিলবিলাকো তাৰ পৰা আহে অঁ হয় কলডিল কলডিল শেষে কলডিল এটাই আছে দিয়ক ঠিক আছে দিয়ক ভালকে চলক হয় দিয়ক ওচৰত পানী কেঁচুৱা এটা লৈ ৰাতিপুৱা 3 বজাতে উঠি এই শদিয়াৰ পৰা বাইদেউ আৰু দাদাজনে সতেজ পাচলি লৈ আহিছে আমাৰ কাৰণে তেওঁলোকৰ হাঁহিটো দেখি জীৱনৰ এটা নতুন অৰ্থ বিচাৰি পালো সুখী থকা ৰাস্তাৰ কাষৰ ধূলি মালিৰ মাজতেই কেঁচুৱাটি লগৰ অন্য বাইদেউসকলেও মলাইছে আৰু বাইদেউৰ হাঁহি দেখিছেনে কি ভুৱন লোৱা হাঁহি জীৱনত যেন একো দুখ কষ্টই নাই আমি ডাঙৰ ডাঙৰ ইকনমিক্সৰ থিয়ৰিৰ কথা কওঁ ছাৰ্ভিচ ছেক্টৰৰ কথা কওঁ কিন্তু এই লোকসকলে আচলতে এটা ডাঙৰ ছাৰ্ভিচ দি আছে এটা ভাল ছাৰ্ভিচ ছেক্টৰ সতেজ পাচলি আনি গাঁৱৰ পৰা ৰাইজক বিক্ৰী কৰা আজিকালি সকলোৱে আমি সাৰ দিয়া পাচলি ঔষধ দিয়া পাচলিৰ বিভিন্ন ধৰণৰ কমপ্লেইন কৰি থাকোঁ কিন্তু এইসকল বাইদেৱে আমাৰ গ্ৰাম্য অৰ্থনীতিক সবল কৰি লগতে চহৰীয়া মানুহসকলক সতেজ পাচলিৰ যোগান ধৰি আছে এই চেগতে তেওঁলোকলৈ আমি সেৱা জনালোঁ